নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকলৈ আনিলোঁ পিঠাৰ ৰেচিপি। তেল পিঠাৰ বাবে মই ল'লোঁ বৰা চাউলৰ পিঠা। পিঠাখিনি মই মিক্সিত খুন্দি লৈছোঁ আৰু আজি পিঠা খুন্দাত বেটাই সহায় কৰি দিছে। মই মিক্সিত খুন্দি গৈছোঁ, সি এনেদৰে চালি গৈছে। পিঠাগুড়ি খুন্দা হৈ গ'ল। ইয়াত 2 কাপ গৰম পানী দি তাত 2 কাপ গুড় দি গলাই লৈছোঁ। গুড় অকণ সৰহকৈ দিছোঁ, পিঠাকেইটা মিঠা অলপ বেছি হ'লে খাই ভাল লাগে। পিঠা মাঠিবলৈও বেটাকে দিলোঁ। মই আঙুলিত সামান্য দুখ পালোঁ। মাজে মাজে কিছুমান কামত সি মাকক বাৰু সহায় কৰি দিয়ে। ইয়াত মই অলপ নাৰিকলৰ গুড়ি দি ল'লোঁ। নাৰিকলৰ গুড়িটোৱে পিঠাটো খাবলৈ আৰু বেছি সোৱাদ কৰে। এনেদৰে পিঠাখিনি আটা মঠাৰ দৰে মাঠি মই এটা কণ্টেইনাৰত ভৰাই ল'ম। এনেদৰে থৈ দিলে যেতিয়াই মন যায় আমি তেতিয়াই পিঠাকেইটা বনাই ল'ব পাৰোঁ। ফ্ৰিজত যদি থৈ দিওঁ কেইবাদিনৰ বাবেও ৰাখিব পাৰোঁ। এতিয়া পিঠাকেইটা অলপ চেপেটা কৰি পুৰি ল'ম। পিঠাটো অলপ বেছি চেপেটা কৰিলে খুব ধুনীয়াকৈ ফুলি উঠে। প্ৰথমতে মই এখনেই দি লৈছোঁ। পিঠা পুৰিবৰ কাৰণে মই ৰিফাইন তেল লৈছোঁ, মিঠাতেলো দিব পাৰে। খুব ধুনীয়াকৈ ফুলি গৈছে চাওকচোন। তেল পিঠা বাৰু সকলোৱে বনায়, হ'লেও মই এনেদৰে বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খুব ধুনীয়াকৈ ফুলি উঠিছে। এনেকৈ বনালে বৰা পিঠাটো খাবলৈ খুব বেছি ভাল লাগে। মই ইয়াত শালি পিঠা মিক্স কৰা নাই, অকল বৰা পিঠাই বনাইছোঁ। ঠাণ্ডা হ'লে ঢৌবোৰ ফুটি অলপ লিকটীয়া যেন হৈ যাব।